বছৰৰ ল'ৰা এজন বাছেৰে যাই থাকোঁতে বাছৰ বাহিৰলৈ চাই সি তাৰ দেউতাকক চিঞৰি ক'লে যে দেউতা চোৱা বাহিৰৰ গছবোৰে পিছফালে দাউৰি আছে। এই কথাটো শুনি তাৰ দেউতাই তাৰফালে চাই এটা মিচিকিয়া হাঁহি মাৰি দিলে। কিন্তু তেওঁলোকৰ কাষতে বহি থকা ভদ্ৰলোক এজনৰ ল'ৰাজনৰ কথাটো হজম নহ'ল। কিছু সময় পিছতে ল'ৰাজনে আকৌ চিঞৰি তাৰ দেউতাকক ক'লে যে দেউতা চোৱা আকাশৰ সূৰ্যটোৱে আমাৰ লগতে গৈ আছে। এইবাৰ সেই মানুহজনৰ ল'ৰাজনৰ কথা শুনি সহ্য নহ'ল আৰু তেওঁ তাৰ দেউতাকক কৈ দিলে যে আপুনি আপোনাৰ ল'ৰাক কোনোবা ভাল ডক্তৰ বা মেডিকেললৈ লৈ নাযায় কিয়। এই কথাটো শুনি দেউতাকজনে মানুহজনক অতি নম্ৰভাৱে উত্তৰ দিলে যে মই মোৰ ল'ৰাটোক বৰ্তমান মেডিকেলৰ পৰাই ঘৰলৈ লৈ যাই আছোঁ। কাৰণ জন্মৰ পৰাই মোৰ ল'ৰাজন অন্ধ আছিল আৰু যোৱাকালিহে সি তাৰ চকুৰ দৃষ্টি ঘূৰাই পালে। এই কথাটো শুনাৰ লগে লগে মানুহজনৰ বহুত লাজ লাগিল আৰু তেওঁ দেউতাকজনৰ ওচৰত ক্ষমাও খুজিলে। সেইকাৰণে কাৰো বিষয়ে ভালদৰে নজনাকৈ কেতিয়াও ৰায় দিব নালাগে। কাৰণ কোনে কাৰ লাইফত কেতিয়া কি প্ৰব্লেম ফেচ কৰি আছে আমি কেতিয়াও ক'ব নোৱাৰিম। আশা কৰোঁ ভিডিঅ'টো সকলোৰে ভাল লাগিছে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।